মই বিকাশ শৰ্মা মই বৰমা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সহকাৰী শিক্ষক হিচাপে কাম কৰি আছোঁ সায়েন্সৰ মডেল আৰু প্ৰজেক্ট ইয়াত আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে মই যোৱা 6 মাহমানৰ পৰা জড়িত হৈ আছোঁ গাইড টিচাৰৰ ট্ৰেইনিং হৈছিলে এইটো আমাৰ শিশু বিজ্ঞান সমাৰোহৰ তাৰ পৰা মই জড়িত হৈ আছোঁ আচ্ছা মডেল আৰু প্ৰজেক্ট এই দুটা পাৰ্থক্য কি হ'ব বাৰু আপোনাৰ মডেল মানে হ'ল আমি এইটো ডেমনষ্ট্ৰেট কৰিব লাগে বস্তু এটা আমি ডেমনষ্ট্ৰেট কৰিব লাগে বস্তু এটা বনাই লৈ আহিব লাগে আৰু প্ৰজেক্ট মানে হ'ল ৰিচাৰ্চ আমি কৰিব লাগে ডাটা এনালাইচিছ কৰিব লাগে আফটাৰ ডেট আমি সেইটো লিখিত ৰূপত জমা দিব লাগে প্ৰজেক্টটোত আমাৰ ডেমনষ্ট্ৰেশ্যন বা আমি কিবা এটা বস্তু বনাই নেদেখালেও হয় যে যিকোনো এটা টপিক লৈ আমি এইটো এনালাইচিছ কৰিব পাৰোঁ কিন্তু মডেলত কি লাগিব আমাক এটা বস্তু এটা ডেমনষ্ট্ৰেট কৰাৰ কাৰণে লাগিব মানে আপুনি ক'ব বিচাৰিছে মডেল মানে অলৰেডি এক্সিষ্টিং নহয় আমি তাতে ইনোভেশ্যন আমি দিব পাৰোঁ আমি নতুন আইডিয়া দিব পাৰোঁ মডেলত বিভিন্ন আইডিয়া দিব পাৰোঁ নতুন নতুন অলৰেডি এক্সিষ্টিং বস্তু এটাতে আমি নতুন ইনোভেশ্যন কৰি পেলাই নতুন ইনোভেট আইডিয়া দিব পাৰোঁ ইনোভেটিভ আইডিয়া আমি দিব পাৰোঁ প্ৰজেক্টৰ অৰ্থটো কি নতুনটো হ'ব নেকি একেবাৰে নতুন একেবাৰে নতুন এক্সিষ্টিং নহয় 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 সেইটো হ'লে আমি পেটেণ্ট ফাইল কৰিব লাগে প্ৰজেক্ট মানে হ'ল আমাৰ আগতে কিবা এটা বস্তু আছে সেইটোক আমি কি নতুন ধৰণে প্ৰেজেণ্ট কৰিছোঁ বা কি নতুন আমি এনালাইচিছ কৰিছোঁ ফৰ এক্সাম্পল প্ৰজেক্ট কৰিব লাগিলে মই এটা ক্ষুদ্ৰ পৰিসৰৰ মোৰ ঘৰৰ ওচৰে পাঁজৰে থকা বস্তুখিনিৰ দ্বাৰাও কৰিব পাৰোঁ সেইটো কিন্তু আগতে সেইটো নকৰা হ'ব লাগিব তেনেকুৱা কাম কৰিছে কিন্তু একজেক্টলি সেইটো কাম কৰা নাই তেনেকুৱা হ'ব লাগিব আৰু আগতে সেনেকুৱা কি কাম কৰিছে সেইটোৰ কাৰণে আমি লিটাৰেচাৰ ৰিভিউ কৰোঁ আচ্ছা আপুনি যিটো বৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয় আপুনি কৰ্মৰত হয় আপুনি কেইটামান মডেল বনালে আজিলৈকে মইতো একেবাৰে নতুনকৈ ইয়াতে জড়িত হৈছোঁ মই মডেল এতিয়ালৈ বনোৱা নাই মই প্ৰজেক্ট এটা বনাইছোঁ ইয়াৰ বিষয়ে ক'ব নেকি আচ্ছা আমাৰ প্ৰজেক্টটোত আছিলে যে আমাৰ যিবিলাক বেমাৰ হ'লে এল'পেথি বা হোমিঅ'পেথি ঔষধ খায় সেইটোৰ বিভিন্ন পাৰ্শ্বক্ৰিয়া থাকে বা বহুত খৰচী হয় সেইকাৰণে আমি তাৰে অল্টাৰনেট হাৰ্বেল মেডিচিন ইউজ কৰিব পাৰোঁ নেকি সেইটো চাইছিলোঁ আৰু আমাৰ এই অঞ্চলত কি কি হাৰ্বেল মেডিচিন পায় সেইটো লিষ্ট এটা বনাইছিলোঁ কি কি বেমাৰ দেখা যায় আৰু সেই বেমাৰবিলাকত সেই হাৰ্বেল মেডিচিনটো আমি কি ধৰণে ইউজ কৰিব পাৰোঁ তাৰে ওপৰত এটা সমীক্ষা এটা কৰিছিলোঁ এতিয়া চাওক আমি যদি ক্লাছ 9-10ৰ ষ্টুডেণ্টবিলাকক আমি যদি সামৰি লওঁ তেওঁলোকৰ কাৰণে এটা মডেল বা প্ৰজেক্ট এইটো কিমান মানে সম্ভৱ বা কিমান টান বা জটিলতা কিমান সহজ আপুনি কি আচ্ছা এইটো খুবেই সহজ মাত্ৰ আমি নিজে বনাব নালাগিব ষ্টুডেণ্টক ক'ব লাগিব যে আমি এনেধৰণৰ কাম কৰিব পাৰোঁ ষ্টুডেণ্টৰ মনৰ পৰা স্বতঃস্ফূৰ্তভাৱে যিবিলাক আইডিয়া আহে সেইবিলাক আমাক ক'ব আমি জাষ্ট তেওঁলোকক হেল্প কৰিম যে তুমি এনেকৈ আগবাঢ়ি যোৱা কিন্তু কামখিনি ষ্টুডেণ্টে আমাক ক'ব যে ছাৰ আমি এনেকৈ কৰিব বিচাৰোঁ আমি সেইটো দিশত দেখাই দিম সিহঁতে ক'ব যে ছাৰ আমি নহয় আমি এইটো দিশত কৰিব বিচাৰোঁ তেতিয়া আমি বেলেগ ধৰণে দেখাই দিম কিন্তু আল্টিমেটলি কি হ'ব লাগিব আমাৰ এটা নতুনত্ব থাকিব লাগিব আৰু ষ্টুডেণ্টবিলাকৰ মাইণ্ডবিলাক বহুত এক্টিভ সিহঁতে নতুন আইডিয়া দি থাকিব পাৰে গতিকে ষ্টুডেণ্টৰ কাৰণে এইটো খুব ভাল এটা ফিল্ড এটা বুলি ভাবোঁ মই আমাৰ যিটো অসমৰ যিমান ছাত্ৰ ছাত্ৰী আছে স্কুলবিলাকত এই ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে এছটিকে কিমান মানে তেওঁলোকক এছিষ্ট কৰিব পাৰিছে কিমান হেল্প কৰিব মই যিহেতু এইটো ফিল্ডত নতুন মোৰ সিমান বিশেষ আইডিয়া নাই কিন্তু যিখিনি এতিয়ালৈ মই পাইছোঁ ভালখিনি এছিষ্ট কৰিছে ষ্টুডেণ্টক ইনস্পায়াৰ কৰিছে আৰু ভালেখিনি কাম কৰিছে কিন্তু এইটো ফিল্ডত যিহেতু মই নতুন সেইটো বিষয়ত সিমান আইডিয়া মোৰ নাই এইটো আচ্ছা ষ্টুডেণ্টবিলাকে যিটো মডেল বা প্ৰজেক্ট যিটো প্ৰেজেণ্টেশ্যন কৰে হয় ইয়াৰ পৰা এই যিটো ডিষ্ট্ৰিক্ট বা ষ্টেট লেভেলৰ পৰা আমাৰ নেশ্যনেল লেভেলত যাবলৈ কিবা হেৰি আছে হয় আমাৰ যিটো ডিষ্ট্ৰিক্ট লেভেলত চিলেক্ট হয় যিকেইটা মডেল আমাৰ এক্সপাৰ্টে চিলেক্ট কৰে জাজে চিলেক্ট কৰে তাৰপিছত সেইকেইটা ডিষ্ট্ৰিক্ট লেভেলৰ পৰা ষ্টেট লেভেলত যায় আৰু ষ্টেট লেভেলত যিকেইটা চিলেক্ট হয় সেইকেইটা নেশ্যনেল লেভেলত যায় আচ্ছা আমি এটা মডেল বনাব লাগিলে কেনেকৈ কৰা যায় আচলতে তাৰ যিটো ষ্টেপ চাওক আমি যিকোনো এটা বস্তু ভাবি ল'ব পাৰোঁ যে কিছুদিন আগতে মই এটা মডেল দেখিছিলোঁ এখন গাড়ী বনাইছে তাতে আমি জানো যে গাড়ীখন মাটিৰে চলে আৰু পানী জাহাজ এখন পানীত চলে আমি দুয়োটাতে চলা কিবা বনাব পাৰোঁ নেকি সেনেকুৱা ধৰণৰ মডেল বনাব পাৰোঁ বা ধৰি লওক কিবা এটা বস্তু অলৰেডি এক্সিষ্ট সেইটো কি কৰিলে আমাৰ বেছি ভাল হ'ব আৰু তাৰ এফিচিয়েঞ্চি বাঢ়িব সেইটোৰ ওপৰত ষ্টাডি কৰি পেলাই আমি মডেল কিছুমান বনাব পাৰোঁ জাষ্ট ডেমনষ্ট্ৰেট কৰিব লাগে আমি লাৰ্জ স্কেলততো বনাব নোৱাৰোঁ আমি জাষ্ট মডেলটো বনাব লাগে আচ্ছা আপোনাৰ এই বৰ্তমান বা যোৱা মানে বিগত দিনবিলাকত কোনটো মডেলে আটাইতকৈ আপুনি আপলোড কৰিছে কিছুদিন আগতে মই দেখিলোঁ হাইড্ৰলিক প্ৰেছ ইউজ কৰি পেলাই দলং এখন খুলি দিব পাৰি দলং এখন জপাই দিব পাৰি
মানে দুটা পাৰ্ট আছে দলংখনৰ মাজেৰে ফেৰি যাব নোৱাৰে পানী জাহাজ যাব নোৱাৰে কিন্তু হাইড্ৰলিক প্ৰেছ ইউজ কৰি পেলাই দলংখন এনেকৈ আপোনাৰ মেলি দিব পাৰে তেতিয়া যাব পাৰে জাহাজবিলাক আৰু তাৰপিছত জপাই দিব পাৰে সেইটো মোৰ খুবেই ভাল লাগিছে এই 2013ত আমাৰ ৰিজনেল চায়েন্স চেণ্টাৰত এটা দেখিছিলোঁ মডেল এটা সেইটোত কি কৰিছে তেওঁলোকে যে যিবিলাক মানুহৰ হাত নাই তেওঁলোকে কিতাপ পঢ়িব লাগে পাতটো লুটিয়াব নোৱাৰে গতিকে ল'ৰাজনে এনেকুৱা এটা বস্তু বনাইছে ডিভাইচ বনাইছে যন্ত্ৰ যিটোৰ দ্বাৰা পাতটো তেওঁ ভৰিৰে কণ্ট্ৰল কৰিব পাৰে ভৰিৰে তেওঁ প্ৰেছ কৰিলে এটা পাত লুটিয়া যায় আগলৈও আনিব পাৰি পিছলৈও নিব পাৰি সেইটো ভাল লাগিছিল মোৰ